হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ বুলি। আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো ভালেই আৰু আজি ভাবিলোঁ ইয়াতে চাৰিদিনীয়া কৰি কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰিছে হৰে কৃষ্ণ মন্দিৰত। আজি শেষৰ দিন হয়, ভাবিলোঁ অলপ তাতে গৈ আহোঁ আৰু তাৰে পৰিৱেশটো আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। লগ পাই আছোঁ। আৰু আমি আহি এতিয়া গেট পালোহি আৰু গেটটো ইমান ধুনীয়া কৰি সুন্দৰকৈ সজাইছে, ভাল লাগিছে। আৰু ভিতৰতো আৰু বেছি ধুনীয়া হ'ব চাগে। ভিতৰত গৈ লওঁ, তাৰপিছত দেখুৱাই আছোঁ। আৰু এতিয়া আমি গেটৰ পৰা ভিতৰলৈ বুলি গৈ আছোঁ। আৰু এয়া চাওকচোন, ইমান বেছি ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ সজাইছে, মানে বহুত বেছি ভাল লাগিছে। মোৰ বহুত বেছি ভাল লাগিছে আৰু আপোনালোকক কেনে লাগিছে জনাব দেই। ইমান মানুহ হৈছে। তোর জানবি র चरणामृत बोलते हैं ना, चरणामृत। चरण से धोकर जो पानी निकला है वह है चरणामृत, जो आप सभी मंदिर में लेते हैं। लेकिन बोलते हैं वह आप सभी को मिलेगा इफ यू आर नॉट फॉर्चुनेट एनफ टू बी हियर। ভৰি উঠাইছে, এনেকৈ উঠাইছে মই উঠাই দিম। तो अभी आप सभी को यहाँ पर
श्री कृष्ण जन्माष्टमी सेलिब्रेशन डे 1, डे 2, डे 3 के वीडियोस दिखाए जाएंगे। डे 4 का देखने के लिए आप कभी और आइएगा, बिकॉज टुडे इज द डे 4। आप सभी बैठकर वीडियो देखेंगे। उसके बाद भगवान का या फिर एक few selected people only to take bath in the water। पल्लकी उत्सव कर लेते हैं। Okay, so now we'll have Pallaki. I will request volunteers to please block the entry. Let people অলপ সময় থাকিলোঁ মন্দিৰত। থকাৰ পিছতে এতিয়া আৰু ঘৰলৈ যাবলৈ বুলি ওলাই আহিছোঁ। মোৰ আহি ইয়াতে সঁচাকৈ বহুত বেছি ভাল লাগিছে, আৰু আপোনালোকৰ কেনে পালে চাই পেলাই মোক জনাবলৈ নাপাহৰিব।